ওয়েলকাম টু মাই ইউটিউব চেনেল ৰাণা টেক সলিউশ্যন। বন্ধুসকল, আজি লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন ভিডিঅ'। এইটো ভিডিঅ'ত আপোনালোকে আভাৰ ফুল ডিটেইলছখিনি জানিব পাৰিব। হয় বন্ধুসকল, এতিয়া ইউটিউব খুলিলে আপোনালোকে দেখা পাব আভা। এই আভাটো আচলতে কি হয়, আজি এইটো ভিডিঅ'ত মই আপোনালোকক ডিটেইলছখিনি দিব বিচাৰিম। তো বন্ধুসকল, আহক আভাৰ ডিটেইলছখিনি এতিয়া আৰম্ভ কৰোঁ। আভাৰ ফুল ফৰ্মটো হ'ল, আপোনালোকক মই লাইভ দেখুৱাইছোঁ। আভাৰ ফুল ফৰ্মটো হ'ল আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট। আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট, এই আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট বাবে আপুনি কি কৰিব পাৰে? আয়ুষ্মান ভাৰত কাৰ্ডটো বেলেগ হয় আৰু আয়ুষ্মান ভাৰত হেল্থ একাউণ্টটো বেলেগ হয়। মানে আয়ুষ্মান ভাৰত আৰু আভাটো বেলেগ বেলেগ হয়। আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ কামখিনি বেলেগ আৰু আভা কাৰ্ডখনৰ কামটো বেলেগ। আভা কাৰ্ডখন কি হয়, আপুনি যিমানখিনি হেল্থৰ কাম কৰে, কিবা আপোনাৰ বেমাৰ হৈছে, সেই বেমাৰখিনি আপুনি ট্ৰিটমেণ্ট কৰিছে, সেই ট্ৰিটমেণ্টে যিমান ৰেকৰ্ড থাকে, সেই ৰেকৰ্ডখন আপোনাৰ আভা যিটো হেল্থ আইডি নাম্বাৰ বুলি আমি কওঁ, সেই নাম্বাৰখিনিত ডিটেইলছখিনিত এড হৈ থাকে। যেনেকুৱা আপুনি বেলেগ এটা হস্পিটেলত কিবা এটা ট্ৰিটমেণ্টৰ বাবে এডমিট হৈছে, তাত আপোনাৰ ট্ৰিটমেণ্ট হৈছে, এতিয়া আপুনি বেলেগ হস্পিটেলত গৈছে, সেই বেলেগ ডক্টৰজনে আভা নাম্বাৰৰ জৰিয়তে আপোনাৰ আগতে কি কি ট্ৰিটমেণ্ট কৰা হৈছিল, কি কি ঔষধ দিয়া হৈছিল, কি কি টেষ্ট দিয়া হৈছিল, সেই ডিটেইলছখিনি বেলেগ ডক্টৰে আপোনাৰ এই আভা নাম্বাৰৰ জৰিয়তে পাই যাব। আৰু সেইটোৰ ভিত্তিত সেই ডক্টৰজনে ট্ৰিটমেণ্ট কৰা সুবিধা হোৱাৰ বাবে এই আভাটো ছিষ্টেম আহি আছে। আভাটো আগতে বহুত দিন আগতে ষ্টাৰ্ট হৈছে যদিও মেনুৱেলি নাছিল, এতিয়া আভাটো কৰাটো বাধ্যতামূলক হৈ আছে। তো বন্ধুসকল, এইটো হ'ল আভা ভুলতে আপোনালোকে আয়ুষ্মান ভাৰত বুলি নাভাবিব, কাৰণ আয়ুষ্মান বেলেগ আৰু আভা বেলেগ। এইটো মই আগতো ক'লোঁ, ৰিপিট আকৌ এবাৰ কৈ দিছোঁ। আভাৰ কামটো হ'ল আপোনাৰ হেল্থৰ ট্ৰিটমেণ্টৰ যিমান ডিটেইলছখিনি থাকিব, সেই হেল্থ আইডি নাম্বাৰ যিটো ইয়াত থাকিব, সেই হেল্থ আইডি নাম্বাৰ আপোনাৰ এড হৈ থাকিব। পিছত যিমান দিনলৈকে পিছত আপুনি ট্ৰিটমেণ্ট কৰিব যাওঁ না কিয়, আপোনাৰ প্ৰিভিয়াছ ডিটেইলছখিনি আপোনাৰ এই একাউণ্টত এড হৈ থাকিব। তো বন্ধুসকল, আভাৰ ডিটেইলছ আজি ইমানেই আছিল। যদি আপোনালোকে আভা বনোৱা নাই, কেনেকৈ বনাব লাগে, মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম আভা কাৰ্ড কেনেকৈ বনাব লাগে। তো বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ চেনেলটো আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।